আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এক্টিয়াৰ নাই এক্টিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়ালে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে সিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আমি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়া অমিত শ্বাহক ইয়ালৈ আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পাই বুলি শুনিছো অমিত শ্বাহে লগ ধৰক লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক নহ'ব দেই এইটো নহ'ব কিন্তু এটা কথা কৈ দিলোঁ কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে অসমৰ মানুহে ধৰা নাই আপোনাক মাৰপিট কৰি আপুনি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এইটো নহ'ব আপোনাকতো গালি পাৰিবলগীয়া মানুহে আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিবই চিয়ৰ কোনো কথা নাই এইটোতো কৰিবই আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মে চবেই গালি পাৰিব পাৰে সব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছো আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হওক আৰু প্লেচ অফ অকাৰেন্সত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায় লগত ছিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নহৰকা ধৰণে কৰি আমাক প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290-390 কেছ দি ৰাখাই থ'লে অকল নহ'ব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব এইটো নহ'ব একদম স্পষ্টকৈ ক'লো আৰু এইটো যদি নুশুনে মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছোঁ এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি খং উঠি গৈ আছে গতিকে কি হয় নাজানো 5 বছৰ কটাব পাৰো নে নোৱাৰে এমএলএ হিচাপে সেইটোৱে গম পোৱা নাই এতিয়া কিন্তু আকৌ এবাৰ ক'লো দেই CBI আকৌ বিচাৰিছো CBI এনকুৱাৰী কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী ইণ্টাৰপলৰ সহায় তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি